ডিয়ার স্টুডেন্টস স্বাগতম জানাইছো সকলোকে আকন্দ এডুকেটৰ্ছৰ অন্যটি বিশেষ ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেসন নম্বৰ 18 মাদাৰ আৰ্থ কবিতাটি অসমীয়াত আলোচনা কৰা হ'ব লগতে এই কবিতাটিৰ যি প্ৰশ্ন উত্তৰ সেই প্ৰশ্ন উত্তৰখিনি প্ৰভাইড কৰা হ'ব গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লোৱা আৰু ভিডিঅ'ৰ ডেসক্ৰিপচনত আগৰ চেপ্টাৰবোৰৰ প্ৰশ্ন উত্তৰ আৰু অসমীয়া অনুবাদৰ লিংক দিয়া আছে এই ভিডিঅ'টো চোৱাৰ পিছত সেইখিনিও চাই ল'বা কবিতাটি হৈছে মাদাৰ আৰ্থ অৰ্থাৎ পৃথিৱী মা কবিতাটোত আৰ্থ অৰ্থাৎ পৃথিৱীক মাকৰ লগত তুলনা কৰিছে মাদাৰ আৰ্থ কবিয়ে কৈছে পৃথিৱী মা টেক দ্য সিড এণ্ড গিভ ইট টু বাৰ্থ মানে সিড মানে হৈছে বীজ তুমি বীজ লোৱা আৰু ইয়াক জন্ম দিয়া ফাদাৰ সান গ্লিম এণ্ড গ্লো আনটিল দ্য ৰুটছ begin to grow father sun মানে পিতৃ সূৰ্য গ্লিম এণ্ড গ্লো মানে উজ্জ্বল হৈ চিকমিকাই থকা until the roots begin to grow যেতিয়ালৈকে শিপাবোৰ বাঢ়িবলৈ আৰম্ভ নকৰে sister rain rainক মানে বৰষুণক sister বুলি কৈছে sister rain shed thy tears to swell the grain sister rain মানে ভনী বৰষুণ শস্য বাঢ়িবলৈ তোমাৰ চকুলো ঢালি দিয়া চকুলো মানে চকু পানী ব্ৰাদাৰ ওয়াইন ব্ৰেথ এণ্ড ব্লো মানে বতাহ ককাই উশাহ লোৱা আৰু শুকাই দিয়া দেন দ্য ব্লেড গ্ৰীণ উইল গ্ৰো তেতিয়াহে শস্য বাঢ়িব ধৰিব আৰ্থ এণ্ড ছান এণ্ড ওয়াইন এণ্ড ৰেইন টাৰ্ণ টু গোল্ড দ্য লিভিং গ্ৰেইন পৃথিৱী আৰু সূৰ্য বতাহ আৰু বৰষুণ টাৰ্ণ টু গোল্ড মানে সোণলৈ পৰিৱৰ্তন হ'ব দ্য লিভিং গ্ৰেইন মানে জীৱিত শস্যবোৰ এইখিনি আছিল কবিতাটো এতিয়া আমি আগবাঢ়িছোঁ ইয়াৰ প্ৰশ্ন উত্তৰখিনিলৈ চাই যোৱা আনসাৰ দ্য ফলোইং কুৱেশ্যন ইন কমপ্লিট চেণ্টেন্সেছ তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিব লাগে প্ৰথম প্ৰশ্নটো চোৱা হোৱাট ডাজ ফাদাৰ ছান ডু টু বিগিন দ্য ৰুটছ গ্ৰ' মানে শস্য বাঢ়িবলৈ পিতৃ সূৰ্যই কি কৰে আনসাৰটো হৈছে ফাদাৰ ছান গ্লিম এণ্ড গ্ল' আনটিল দ্য ৰুটছ বিগিন টু গ্ৰ' মানে পিতৃ সূৰ্যই শস্য বাঢ়িবলৈ উজ্জ্বল হৈ চিকমিকাই থাকে যেতিয়ালৈকে শস্য নাবাঢ়ে তেতিয়ালৈকে চিকমিকাই থাকে উজ্জ্বল হৈ তাৰপিছৰ প্ৰশ্নটো হোৱাট ডাজ চিষ্টাৰ ৰেইন ডু টু সোৱেল দ্য গ্ৰেইন তাৰমানে শস্য বৃদ্ধি হোৱাৰ কাৰণে বা শস্য বঢ়াবলৈ ভনী বৰষুণে কি কৰে আনসাৰটো হৈছে চিষ্টাৰ ৰেইন শ্বেড দ্য থাই টিয়াৰ্ছ টু সোৱেল দ্য গ্ৰেইন চিষ্টাৰ ৰেইনে শস্য বঢ়াবলৈ চকুলো বিয়পাই দিয়ে মানে চকুলো টুকাই যাতে শস্য বাঢ়ে নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ডাজ ব্ৰাদাৰ ওয়াইন ডু টু গ্ৰ' দ্য ব্লেড গ্ৰীণ শস্য বঢ়াবলৈ ব্ৰাদাৰ ওয়াইনে কি কৰে আনসাৰটো হৈছে টু গ্ৰ' দ্য ব্লেড গ্ৰীণ শস্য বঢ়াবলৈ ব্ৰাদাৰ ওয়াইন ব্ৰেথ এণ্ড ব্লো বতাহ ককায়ে উশাহ লয় আৰু শুকাই দিয়ে এতিয়া চোৱা কুৱেশ্যন নম্বৰ 4ত আছে ফাইণ্ড আউট 4 পেয়াৰ্ছ অফ ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম মানে কবিতাটিৰ পৰা 4যোৰ ৰাইমিং ৱৰ্ডছ উলিয়াব লাগে ৰাইমিং ৱৰ্ড মানে একে নিচিনা দেখা পোৱা ৱৰ্ডবোৰ ইয়াত চোৱা আৰ্থৰ লগত মিলিছে বাৰ্থ গ্ল'ৰ লগত মিলিছে ব্ল' ৰেইনৰ লগত মিলিছে গ্ৰেইন ব্ল'ৰ লগত মিলিছে গ্ৰ' এইখিনি আছিল কবিতাটি